কাম তোমাই বলো কেতিয়া তোমাক এটা থৈ যাম কাৰণ গিবলৈ গৈছা নেকি ফাইনালি গ্ৰাছ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নবক ব্লগ সব বন্ধুসকল আজি আমাৰ যে পুনৰ ক'ত যাম আপোনাক দেখুৱাই যাম সব বন্ধুসকল মোৰ লগত থাকিব আৰু ভিডিঅ'টো চাই যাব আজি ধামাকা হ'ব মানে আমি য'ত ফুৰিব যাম দেখাই আছোঁ আপোনালোকক আৰম্ভ কৰোঁ ভিডিঅ'টো বলো কেতিয়া चलो भाई देखो अब मैं क्या करता हूँ बोलने दे तकलीफ हुआ है बेचारे को সব বন্ধুসকল এতিয়া আমি যাই আছোঁ তামোলপুৰলৈকে আৰু অলপ গ'লে আমি তামোলপুৰ পাৰ হ'ম এতিয়া গেট পাৰ হ'লোঁ তামোলপুৰৰ মেইন গেটটো এই পুৰণি সময়ৰ এইখন দলং নেকি ব্ৰিটিছ যুগৰে বনোৱা এখন দলং এতিয়া হৈছে খেতিৰ সময় আৰু এনেদৰে ভূঁই ৰোৱা সকলো পথাৰতে দেখিব আৰু ভাল লাগে এনেকুৱা ভূঁই ৰোৱা পৰিৱেশবিলাক ইফালে সূৰ্য দেৱতাই প্ৰখৰ ৰ'দ দিছে তথাপিও আমি এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে সকলোৱে এনেকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ বিদেশ ভ্ৰমণলৈ বুলি আৰু দেখিছে নেকি ধুনীয়া পৰিৱেশ এয়া আমি তামোলপুৰ পাই গ'লোঁ আৰু তামোলপুৰ আমাৰ ইয়াত এটা বন্ধু ৰৈ আছে ক'ত ৰৈ আছে জ্যোতিষ ভাই ক'তবা ৰৈ আছে এতিয়া আৰম্ভণি কৰি দিওঁ আৰু আমাৰ পাইনুল ভকাটোৰে পুৰা খাই আছে বন্ধুসকল আমাৰ এই জ্যোতিষ ভাইক লগ পালোঁ আমাৰ জ্যোতিষ ভাইক এখন একে পিন্ধিছোঁ কিন্তু কালাৰটো বেলেগ বেলেগ তো আমি ক'ত যাম ভূটান ফুৰিবলৈ যাম আমি পাই গ'লোঁ জ্যোতিষ পুৰা ৰাইড পুৰা চলাব গাড়ী টেনশ্যন নহয় পুৰা কম্পেনী নিদিয়ে খালি গাড়ী কম্পেনী দিলে कौन है ये लोग कहाँ से आते हैं গাড়ীখন কম্পেনী দিবা আকৌ পুৰা দেৰি কৰিছিল এপইণ্টমেণ্টটো লওঁতে দেৰি হৈছে সেইকাৰণে অলপ দেৰি হৈছে আমাৰ চবগিলা গাড়ী আহি পাইছে এতিয়া চব গাড়ীগিলা আহি পাইছে এই চব এইবিলাক গোপিনীও লৈ যাম আৰু গোপিনী ইজ নট গোপিনী আই জাষ্ট এ ফ্ৰেণ্ড হয় এই দুইজনীও আমাৰ ফ্ৰেণ্ড আছে আৰু ইয়াতে পুৰা ভাগৰি গৈছে এতিয়া পুৰা অকল এতিয়া আমি তাৰমানে তামোলপুৰ পাৰ্ক পাই গ'লোঁ এখন তামোলপুৰ পাৰ্ক মোৰ পিছফালে আছে এখন তামোলপুৰ পাৰ্ক হয় আপোনালোকেতো আহি পিছে মই আজি ফাৰ্ষ্ট টাইম আহি পাইছোঁ এতিয়া বনাই আছে মাজত কিবা এইটো অলপমান ইয়াক ডিজাইন দি আছে আৰু ধুনীয়া কৈ যাবি এতিয়া আমি তামোলপুৰৰ পুৰণ চকটো পাই যাওঁ নিউ চক পাৰ হৈ তামোলপুৰৰ চকৰ পৰা মই এতিয়া জ্যোতিষ ভাইৰ লগত উঠিলোঁ পানীৰ ভাগ টা বাই দি দিলোঁ আৰু এনেদৰে গৈ আছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আৰু জ্যোতিষ ভাই পুৰা নিঞ্জা চলোৱা দিছে আৰু স্প্লেণ্ডাৰ হয় পুৰা নিঞ্জা চলোৱা দিছে আৰু এনেদৰে এখন কিবা এটা চক পালোঁ আৰু এইটো চক পাৰ হৈ গৈ আছোঁ ভূটানৰ পাহাৰ চক ইয়াৰ পৰা শিলবালা উঠাই আছে নদীৰ পৰাই আৰু এই ভূটান ৰোডেৰে আমি নিঞ্জা গাড়ী চলাই পুৰা গৈ আছোঁ আৰু কাৰোবাক যদি শিলবালাৰ প্ৰয়োজন আছে ইয়াত আহি লৈ যাব পাৰে ইণ্ডিভিজুৱেলি পইচাটোতো লাগিবই ইয়াত আহি ল'বলৈ হ'লে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰি দি আছে মিছন ঘৰে ঘৰে আমাৰ মোদী ডাঙৰীয়া হাঁহি মাৰি আছে হৈছে গেট আৰু দৰংগা মেলা মহোৎসৱ চলি আছে আৰু বলবামৰ যিমান ভক্তসকল আছে সকলো আহি তাত আহে আৰু এতিয়া হৈছে শাওণ মাহৰ পৰিৱেশ আৰু শাওণ মাহত শিৱ মহাদেৱৰ পূজা অৰ্চনা কৰা হয় তেনেদৰে আমিও পূজা অৰ্চনা কৰোঁ বল পাম হৰ হৰ মহাদেৱ বন্ধুসকল ফটোশ্বুট কৰা আমাৰ এই ক'ত চাহ বাগানৰ মাজত নামি গৈছে আমাৰ হেৰিটোক চক এইফালে হিৰোইনো কি ফটোশ্বুট কৰি আছে ইয়াতে চাহ বাগানৰ মাজে মাজে বা তুমি কি তাতে হাগিবলৈ গৈছা নেকি হাগিবলৈ গৈছা তুমি
ঐ হাগিবলৈ গৈছে ই চাওক 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 बड़ा हरामी हो बेटा এয়া চাওক চাহ বাগান ধুনীয়া পৰিৱেশ চাহ বাগান এই চাহ বাগানৰ মাজত সোমাই অলপমান ফটো শ্বুট কৰিলোঁ জ্যোতিষ আৰু মই মজা কৰি ব্ৰ জ্যোতিষ ব'লা আমি গৰমো ধৰিছে কম আহিলোঁ কিমান ঘণ্টা লাগিলে 1 ঘণ্টা লাগিলে নেকি আধা ঘণ্টা লাগিল ব'লা মেনকা টি ষ্টেট আমি জামত পাই গ'লোঁ জাম বহুত টাইম জাম নাছিল ধুনীয়াখিনি জাম হৈছে পুৰা এতিয়া ভূটানৰ গেট পাই গ'লোঁ আৰু পুৰা মস্তি কৰি ভূটান গেটত মস্ত যাম এতিয়া ভূটান ধৰ্ম এইটো হৈছে কাউণ্টাৰ আৰু ইয়াত গেট পাছটো বনোৱা হয় আৰু সকলো মানুহ ৰৈ আছে এনেদৰে লাইন পাতি আৰু ইয়াত অৰিজিনেল ভোটাৰ কাৰ্ড লাগিব যদি আপুনি বিদেশ ভ্ৰমণ কৰিব খোজে আৰু গাড়ী আনিলে আপোনাৰ অৰিজিনেল লাইচেঞ্চ আৰু আৰচিখন লাগিবই এইটো বাধ্যতামূলক তাৰমানে আৰু আমাৰ ভোটাৰ কাৰ্ড লৈ গৈছোঁ ভ্ৰমণৰ পাছ বনাই আছে আমাৰ বন্ধুসকলে পাছ বনাই আছে আমাৰ হিৰোক চাপিছ পাব লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন ভূমিত আমি এনেকৈ ভৰি দিলোঁ আৰু বিদেশ ভ্ৰমণ কাৰ্যসূচীটো আমি আৰম্ভণি কৰিলোঁ আৰু এনেদৰে গৈ আছোঁ আৰু কিছুমান প্ৰব্লেম আহিছিল এণ্ট্ৰি কৰোঁতে বা চলিউশ্যন হৈ গ'ল আৰু ইয়াত তেল ভৰাব ইচ্ছা থাকিলে তেল ভৰাব পাৰে কম পইচাতে আৰু আমি ইয়াত তেল ভৰাবলৈ ৰৈছোঁ আৰু মই এনেদৰে অলপমান ভিডিঅ' বনাইছোঁ জ্যোতিষ বাবাই তেল ভৰাব তাকেইতো এফালে নো এণ্ট্ৰি আছে দেখ আমি এনেকৈ এতিয়া পূৰা বহি আছোঁ বিদেশত মস্তি কৰি বহি আছোঁ আমি এতিয়া আৰু আমাৰ এফালে জ্যোতিষ ভাই মানস ভাই এফালে গণেশ ভাই আহি কেনে লাগছে তোৰ বিদেশ ভ্ৰমণ কেনে তুমিতো এনে ভ্ৰমণ কৰি থাকাই তোমাক এটা থৈ যাম তুমি ইয়াৰ লগত মিলি যায় তোমাৰ পূৰা থৈ যাম তোমাক ফটো মাৰি আছোঁ ফটোটো লৈ ফটো পোষ্টাৰ দি বাঘ হয় ফটো ইমান ভাল পোৱা জানো তুলি কাৰণে কি ক'ব ফটো মাৰিছে মোৰ ফটোটো ল'ব লাগে নেকি নাই নালাগে ফাইনেলি বিদেশখন ভূটানখন দেখিলোঁ আৰু যি জ্বালা পাইছোঁ ভিতৰত সোমাওঁতে হয় কাৰোবাৰ ভোটাৰ কাৰ্ড নিমি হেৰিত নহয় হয় লাইচেঞ্চত নিমিলে এই দিছে কি মজা পোষ্ট দিছে এইবিলাক ঘূৰি আহিল পূৰা ঘূৰি আহিল ধুনীয়া কৰি ঘূৰি আহিল মেইন টাউন মহাদেৱ বল পম একো পাত্তা পোৱা নাই কিন্তু হলি ঘূৰি আছোঁ আৰু যোৱাই পাওঁ কি আছে কোৱাই গম নাপায় আমি পুৰা নিৰল জেগাই দি ধুনীয়া প্ৰকৃতিৰ মাজেৰে ধুনীয়া ৰাস্তাটো গৈছে আৰু পুৰা বিন্দাছ ঘূৰি আছোঁ ট্ৰেফিক পুলিচে নাপালে কি আহি পালোঁ আমি গম নাপাওঁ কিন্তু শুদ্ধ নিৰল জেগা কোৱাই কি আছে গম নাপায় জ্যোতিষ ভাই আৰু মই ভূটান ঘূৰিলোঁ আৰু ভূটানৰ আৰু ক'ত গেলি যাব লাগে নাজানো আমি এই নিৰল নিস্তব্ধ প্ৰকৃতিৰ মাজত অলপ টাইম কটালোঁ মানে অলপ ফটো তুলিলোঁ এই চব পানী কি ধুনীয়া কৰি বৈ আছে আগতে অহা নাছিলোঁ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু কোনফালে কি আছে ভালদৰে নাজানো আৰু য'তেই যি পাওঁ তাকে চালোঁ আৰু এনেকৈ দলঙত আহি অলপমান ৰখিলোঁ কি ধুনীয়া নদী এতিয়া মানে আমি পাইছোঁ এইটো এটা নিজৰা পূৰা পানীৰ যি সমদলে যাই আছে আৰু এইখন হৈছে ধুনীয়া কৰি বনাই দিয়া দলং ইয়াত চেল্ফি পইণ্ট বুলি ক'ব পাৰি এনেকুৱা দলংবিলাকত মজা ভূঞা ভাই পুৰা ভিউৰ নেচাৰেল ভিউ ফটো তুলি আছে পুৰা
ভাই এইটো চাওক কি ধুনীয়া এতিয়া গা ধুব মন গৈছে ইয়াতে কি ধুনীয়া পানী দি স্পীড মজা আছে চাওক এই চাওক নদীৰ বান্ধ দিছিল এইগিলা ভাঙি গৈছে এইগিলা ভাঙি যায় ধুনীয়া পানী নিজৰা আৰু পিছফালে এই চাওক খেতি কৰিছে কিহৰ খেতি বা এইগিলা কৰিলোঁ আমি সতীশ ভাই আৰু মই আৰু গ্ৰুপটো আৰু বেলেগ গ্ৰুপকেইটা আৰু বেলেগ জেগাই আছে আৰু আমি ভূটানৰ এই চেল্ফি পইণ্টত ফটো উঠিলোঁ অলপ চলপ ব'লক এতিয়া আমি ঘৰমুৱা হওঁ অলপ পিছতে বহুত ঘূৰিলোঁ এতিয়া মানে ভাত খাম জ্যোতিষ ভূঞা আৰু মই ভাত খাম চাৰিওফালে এইটো সফা আগতে ক'ৰ পৰা আহি খালে গম পাব আৰু পুৰা এতিয়া পেট ভৰাই আছিলোঁ এতিয়া নামি দিওঁ ফিছ কাৰী আৰু ভাত দালি খাম দেখুৱাইছোঁ বাই বাই ভূটান বিদেশ এতিয়া বাই বাই বুলি বিদেশক এতিয়া আমি ঘৰলৈ যাম চ' বন্ধু কেনে লাগিল ইয়াতে আহি বিদেশ ভ্ৰমণ কৰি ভূটান ভ্ৰমণ কৰি ওলাই আহিলোঁ আৰু আমাৰ নিজৰ মাতৃভূমিত ভৰি দিলোঁ আৰু এতিয়া ঘৰলৈ বুলি যাত্ৰা ল'ম যদি আৰু ক'তো কোনোৱে প্লেন নবনায় তেতিয়াহ'লে ঘৰলৈ বুলি গতি ল'ম এতিয়া আমি ভূটান বাই বাই দি থৈ আহিলোঁ এতিয়া আমি আৰু অলপ সোমাম আৰু বলক এতিয়া আৰু ক'ত যায় দেখুৱাই থাকিম আপোনালোকক এতিয়া আমি গ্ৰাছলেণ্ডত যাম আৰু গ্ৰাছলেণ্ডত যোৱা ৰাস্তাটো আমি সুধি আছোঁ এইটো পানেৰি ঘূৰা এইফালে এনেকুৱাকৈ যায় বগামাটি ওলাব পাৰি চ' আমি এতিয়া গ্ৰাছলেণ্ড যাম এতিয়া গ্ৰাছলেণ্ডলৈ যাই আছোঁ আৰু চাৰিওফালে চকু ফুৰালে মাথো চাহ বাগিচা দেখিব এয়া চাওক চাহ বাগিচাৰে ভৰপূৰ ধুনীয়া সৌন্দৰ্যৰে গ্ৰাছলেণ্ডলৈ যাম এবাৰ কি ক'লে গ্ৰাছলেণ্ড পাই যাম আমি গ্ৰাছলেণ্ডৰ এতিয়া আৰু সূৰ্য ডুবিব আৰু এতিয়া নদী বাঢ়ি আছে ধুনীয়া গীতৰ সুৰেৰে গ্ৰাছলেণ্ড এয়া চাওক গ্ৰাছলেণ্ডৰ পৰিৱেশ জ্যোতিষ ভাই ক'ত আহি পালোঁ আমি এতিয়া গ্ৰাছলেণ্ড ক'ব পাৰি গৈছে खत्म बाय बाय टाटा পুৰা গা চা ধুই পুৰা গা চা ধুই যাব ভূটানততো গা ধুব নাপালাকে চ' ইয়াতে গা ধুইছে বডি দিয়া নাই কি বডি এইটো পেটটো আপোনাৰ 8 পেক হয় আৰু বুকু তাৰ 10 পেক হয়
কৰিলো অলপ মস্তি কৰিলো গ্ৰাছলেণ্ডত অলপ